বন্ধুসকল আমি সকলোৱেতো ইউটিউবাৰবোৰৰ লাইফষ্টাইলৰ বিষয়ে জানোৱে, কিন্তু বন্ধুসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লাইফষ্টাইল আৰু সকলো বায়োগ্ৰাফি জনাম। তো এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু বন্ধুসকল এই ভিডিঅ'টোত মই কোনো ধৰণৰ দলৰ ভাল বেয়া ক'বলৈ যোৱা নাই, অকল লাইফষ্টাইলৰ বিষয়ে জনাম। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' উইদাউট ডিলে। বন্ধুসকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ নিকনেম হৈছে মামা, আমি সকলোৱে জানোৱে। বন্ধুসকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল 1969 চনৰ 1 ফেব্ৰুৱাৰীত আৰু বৰ্তমান সময়ত তেখেতৰ বয়স হৈছে 53 বছৰ আৰু তেখেতৰ কাৰেণ্ট প্লেচ হৈছে গুৱাহাটী, আছাম, ইণ্ডিয়া। আৰু তেওঁ প্ৰফেশ্যনেল হিচাপত তেওঁ এজন পলিটিচিয়ান, আমি জানোৱে সকলোৱে। বন্ধুসকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পিতৃৰ নাম হৈছে কৈলাশনাথ শৰ্মা আৰু মাতৃৰ নাম হৈছে মৃণালী দেৱী আৰু তেখেতৰ পত্নীৰ নাম হৈছে ৰিংকি ভূঞা শৰ্মা আৰু তেখেতৰ পুত্ৰৰ নাম হৈছে নান্দিল শৰ্মা আৰু জীয়েকৰ নাম হৈছে সুকন্যা শৰ্মা। বন্ধুসকল তেখেতৰ কোৱালিফিকেশ্যন হৈছে MA, LLB আৰু PhD। আৰু স্কুলৰ কথা ক'বলৈ গ'লে তেখেতে কামৰূপ একাডেমী স্কুল গুৱাহাটীত পঢ়িছিল আৰু কলেজৰ কথা ক'বলৈ গ'লে কটন ইউনিভাৰ্চিটি, গভৰ্ণমেণ্ট ল' কলেজ আৰু গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছিল। বন্ধুসকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গাড়ীৰ কথা ক'বলৈ গ'লে টয়'টা ইন'ভা এখন আছে 2020 চনৰ অনুসৰি। বন্ধুসকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেভৰেট পলিটিচিয়ান হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তেখেতৰ ফেভৰেট এক্টৰ হৈছে অক্ষয় কুমাৰ আৰু তেখেতৰ ফেভৰেট প্লেয়াৰ হৈছে সৌৰভ গাংগুলী আৰু তেখেতৰ ফেভৰেট স্পৰ্টছ হৈছে ক্ৰিকেট। বন্ধুসকল তেখেতৰ নেটৱৰ্থৰ কথা ক'বলৈ গ'লে এপ্ৰক্স 6 কৰ'ৰ মান হ'ব আৰু তেখেতে কংগ্ৰেছত আছিল 1996 চনৰ পৰা 2015 চনলৈকে আৰু 2015ৰ পৰা বৰ্তমানলৈকে বিজেপিত আছে আৰু গোটেই অসমখন চলাই আছে। তো বন্ধুসকল এয়া আছিল আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বায়োগ্ৰাফি। যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিব আৰু প্লিজ বন্ধুসকল মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল মোকো অলপ হেল্প কৰক। থেংকছ ফৰ ৱাচিং।